নমস্কাৰ, ৰাজ্যখন এখন ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ লৈছো আপোনালোকৰ মাজলৈ ভিডিঅ সম্পূৰ্ণ একলৈ চাই থাকিব। ৰাজ্যৰ যিসকল মহিলা আছে তেওঁলোকে এই গুৰুত্বপূৰ্ণ খবৰটো চাব। যিসকল মহিলাই পূৰ্বতে অৰুণোদয় আঁচনিৰ জৰিয়তে কেইবাটাও ইনষ্টলমেণ্টৰ টকা লাভ কৰিছে তেওঁলোকৰ কাৰণে এখনকৈ ডাঙৰ গুৰুত্বপূৰ্ণ ভাল খবৰ আহিছে। বন্ধুসকল, আপোনালোকে কমেণ্ট কৰি জনাব আপুনি কিমান কেইটা ইনষ্টলমেণ্টৰ টকা লাভ কৰিছে, লগতে আপোনালোকৰ এই মাহৰ টকা সোমাইছে নে নাই। অৰ্থাৎ যিসকল মানুহ আছে তেওঁলোকৰ বেংক একাউণ্টত এই মাহৰ টকা ইতিমধ্যে সোমোৱা আৰম্ভ হৈছে। যিসকল মহিলা পূৰ্বতে 15টা ইনষ্টলমেণ্টৰ টকা নাইবা যিসকল মানুহে কেইবাটাও ইনষ্টলমেণ্টৰ টকা পূৰ্বতে লাভ কৰি আহিছে তেওঁলোকৰ বেংক একাউণ্টত পুনৰবাৰ আজিৰ পৰা টকা সোমোৱা আৰম্ভ হৈছে। বন্ধুসকল, আজিৰ পৰা 10 তাৰিখৰ ভিতৰতে আপোনালোকৰ বেংক একাউণ্টত টকা সোমাই যাব। যিসকল মহিলাই এতিয়ালৈকে টকা লাভ কৰা নাই তেওঁলোকৰ বেংক একাউণ্ট এবাৰ চেক কৰি লৈ ল'ব সঁচাকৈ আপোনালোকৰ বেংক একাউণ্টত টকা সোমাইছে নে নাই। যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে একাউণ্টটো চেক কৰিব, নতুবা আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যিখন বেনিফিচিয়াৰী ষ্টেটাছ আছে সেইটো আপোনালোকে চেক কৰিব। বন্ধুসকল, ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্টটো দি দিব। ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত ইয়াতে আপোনালোকৰ লাষ্ট দেখিবলৈ পাইছে বেনিফিচিয়াৰী নম্বৰটো বহুৱাৰ পিছত দেখিবলৈ পাইছে সাৰ্চ অপশ্যনটোত ক্লিক কৰিলে ইয়াতে আপোনালোকে চাবলৈ পাব যে আপোনালোকৰ টকা সোমাইছে নে নাই। বন্ধুসকল, যেহেতু এইটো হৈছে এপ্ৰিল মাহ আৰু এপ্ৰিল মাহ দেখিবলৈ পাইছে এপ্ৰিল 2022 আৰু ইয়াতে দেখিবলৈ পাইছে বিলিং নম্বৰটো ওলাই আহিছে আৰু ইয়াতে পেন্ডিং দেখুৱাই আছে। বন্ধুসকল, পেন্ডিং কিন্তু গোটেইকেইটা ইনষ্টলমেণ্টৰ টকাই দেখুৱাইছে, কিন্তু আপোনালোকৰ বেংক একাউণ্টত কিন্তু টকা সোমাই গৈছে। তো আপোনালোকৰ যিখন বেংকৰ একাউণ্ট আছে সেইটো এবাৰ চেক কৰি লৈ ল'ব আপোনালোকৰ বেংকৰ একাউণ্টত ইতিমধ্যে টকা সোমাই গৈছে। যিসকল মহিলাই পূৰ্বতে কেইবাটাও ইনষ্টলমেণ্টৰ টকা লাভ কৰিছিলে তেওঁলোকৰ কাৰণে ভাল খবৰ। লগতে আপুনি কমেণ্ট কৰি জনাব আপোনালোকে কোনটো ডিষ্ট্ৰিক্টৰ পৰা এই ভিডিঅ'টো চাই আছে, লগতে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে কিমান কেইটা ইনষ্টলমেণ্টৰ টকা লাভ কৰিছে, আনহাতে এইবাৰ ইনষ্টলমেণ্টৰ টকা লাভ কৰিল নে নাই আপোনালোকে কমেণ্ট কৰি জনাব। সকলোৰে বেংক একাউণ্টত কিন্তু 1000কৈ টকা এইবাৰো সোমাব। বন্ধুসকল, ভিডিঅ'টোৰ মাধ্যমত ইমানেই আছিলে, ভাল লাইক কৰিব। পুনৰ লগ পোৱাৰ আজিলৈ বাই।